Welcome back to my channel Pakis Tutorial. আজি মই তোমালোকক দিবলৈ গৈ আছো Flamingo bookৰ first poem My Mother at 66 important question answers আৰু bookৰ question answers. So মোৰ ভিডিওটো শেষ নোহোৱালৈ চাই থাকিবা লগতে তোমাৰ ফ্ৰেণ্ডছক মোৰ ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু তুমিও লাইক এটা কমেন্ট এটা কৰি দিবা আৰু যদি নতুনকৈ আহিছা চেনেলটো তেন্তে সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা আৰু এতিয়া বলা আমি ভিডিওটো স্টার্ট করো So question number 1. What is the kind of pain and agony that the poet feels? Answer: the realization that the poet Kamala Das' mother has grown so old pains her. When the poet has traveled from her parents' house, the complete appearance of her mother, like a scourge, troubles her. The fear of loss and separation from her old age mother provides pain and agony to the poem. So question dot khudise je কি কিছুমান বস্তু আছিল কেনেকুৱা ধৰণৰ যাৰ বাবে কমলা দাসৰ মনত বহুত দুখ মানে ফিল হৈছিল সো এনসাৰটোত কৈছে যে যেতিয়া কমলা দাসে ৰিয়েলাইজ কৰিল যে তাৰ মাক বুঢ়া হৈ আহিছে আৰু হয়তো এইখিনি সময়তে তাই মাকক হেৰুৱাব লাগিব আৰু যেতিয়া কমলা দাসে নিজৰ পেৰেণ্টছৰ ঘৰৰ পৰা এয়াৰপৰ্টলৈ ট্ৰেভেল কৰিছিল একেখন কাৰতে কমলা দাসৰ মাক আৰু কমলা দাস বহি গৈছিল তেতিয়া কমলা দাসে নটিচ কৰিছিল যে কমলা দাসৰ মাকে এটা ডেড বডিৰ দৰে শুই আছিল যিটো তাইৰ মনত বহুত দুখ লাগিছিল তাই সহ্য কৰিব পৰা নাছিল যে আৰু ভাবিছিল মনতে যে মোৰ মাক হেৰুৱাই দিম নেকি মই আৰু মাক দেখা নাপাম নেকি আৰু এইবোৰে কাৰণ আছিল যাৰ বাবে কমলা দাসে মনত দুখ পাইছিল Question number 2. Why are the young trees described as sprinting, or what do the young sprinting trees signify? Answer: it is a common sight that the object outside goes backward while traveling at a high speed. The poet looks out through the car and watches the sprinting trees outside. The significances of the sprinting trees are energy, greeniness, and full of life. These trees are comparing with the poet's old age mother who is pale, weak, and colorless. So এই কুৱেশ্যনটোত সুধিছে যে এই য়ং ট্ৰিজ যিবোৰ মানে য়ং মানে গম পাইছাই য়ং ট্ৰিজবোৰ আছিল কিহৰ কাৰণে স্প্ৰিণ্টিং বুলি কোৱা হৈছে একেটাই কুৱেশ্যন যোনটোৱে নাহে মানে একেটা লিখিলেই হৈ যাব চ' এনচাৰটোত কৈছে যে এইটো এটা কমন কথা যে যেতিয়া আমি হাই স্পীডত ক'ৰবাত ফুৰিবলৈ যাওঁ গাড়ীৰ পৰা আমি যদি চাওঁ মূৰটো উলিয়াই তেন্তে আমি দেখা পাওঁ যে যিবোৰ বস্তু আমি ছাইডত ইফালে সিফালে দেখা পাওঁ সেইবোৰ সদায় মানে কি পিছফাললৈ যায় যেনেকৈ এতিয়া আমি গছ কেইজোপামান যদি চাই যাওঁ সেই গছ কেইজোপা পিছলৈ যাব চ' ইট ইজ এ কমন চাইট বুলি কৈছে আৰু সেই স্প্ৰিণ্টিং ট্ৰিজবিলাকৰ কি আছিলে বহুত সেউজীয়া সিহঁতৰ এনাৰ্জি আছিল সিহঁতৰ ফুল অফ লাইফ মানে সিহঁতৰ এতিয়াও মানে এটা জীয়াই থকা যিটো মানে মানে কি ক'ম আৰু উৎসাহ টাইপৰ আৰু যে সিহঁতে এতিয়াও মানে সিহঁতৰ বহুত বয়স আছে এতিয়াও সিহঁতে গাভৰুৱে হৈ আছে তেনেকুৱা আৰু সেইখিনি বস্তুৱে ট্ৰিজখিনিৰ লগত কমলা দাসে কি কৰিছিল নিজৰ মাকক কম্পেয়াৰ কৰিছিল কাৰণ মাক আছিল অল্ড এজ যাৰ বহুত উইক হৈ গৈছিল যাৰ স্কিনবিলাক খেটা পৰি গৈছিল কালাৰলেছ হৈ গৈছিল লাইক এ উইণ্টাৰ্ছ মুন চ' সেই য়ং ট্ৰিজবোৰৰ লগত কমলা দাসে নিজৰ মাকক কম্পেয়াৰ কৰিছিল Question number 3. Why has the poet brought in an image of the married children spilling out of their homes? Or what are the married children spilling out of their homes symbolic of? Answer: the image / symbol of married children creates a poetic effect. Through contrast, the children are symbols of energetic life, merriment, vitality, and with a peasant mood, while the poet feels disappointment and hopelessness as she returns from her parents'
house. The image of her weak and old age mother provides unhappiness to the poet. So এই কুৱেশ্যনটোত সুধিছে যে এই পয়েমটোত মেৰিড চিলড্ৰেনবোৰক কিয় মানে বেছি ফ'কাছ বা চিম্বল হিচাপে কোৱা হৈছে। এতিয়া এনচাৰটোত কৈছে যে যিহেতু চিলড্ৰেন বুলি ক'লে আমি জানো যে সিহঁতৰ শৈশৱকালটো কেনেকুৱা হয়, বহুত এনাৰ্জি, সিহঁতৰ মানে বহুত জোচ থাকে এটা কাম কৰাৰ বা খেলা কৰা। কিন্তু এই যিহেতু কমলা দাসৰ মাক বহুত বয়স হ'ল, যাৰ বাবে এতিয়া কমলা দাসৰ মনত বহুত দুখ, সেইখিনি কথাই মানে কম্পেয়াৰ কৰিলে আৰু যে মাক এতিয়া অল্ড এজ হোৱাৰ কাৰণে কেনেকুৱা হ'ল, আৰু যেতিয়া চাইল্ডহুডত আছিল তেতিয়া মাকৰ কিমান এনাৰ্জি আছিল আৰু মানুহ অল্ড হোৱাৰ লগতে কি হৈ যায়, এইখিনি কথাই বুজাইছে এই এনচাৰ। কুৱেশ্যন নম্বৰ 4, why was the mother being compared to the late winter's moon? Answer, the poet's mother has been compared to the late winter's moon because in the winter season the moon looks dim and colorless in the sky due to fog and mist. In the same way the poet's mother looked brightless and dim for her old age. এতিয়া কুৱেশ্যনটোত সুধিছে যে পয়েটৰ মাকক ঠাণ্ডা দিনৰ জোনটোৰ লগত কিয় কম্পেয়াৰ কৰা হৈছে, আৰু এনচাৰটোত কৈছে যে পয়েটৰ মাদাৰক ঠাণ্ডাৰ দিনৰ জোনটোৰ লগত কম্পেয়াৰ কৰা হৈছে কাৰণ ঠাণ্ডা দিনত জোনটো ডাৱৰে ঢাকি ৰাখে আৰু যাৰ বাবে জোনটো কালাৰলেছ আৰু ডিম হৈ যায়। সেই একেদৰে পয়েটৰ মাদাৰো মানে মাকো বয়স হোৱাৰ বাবে কালাৰলেছ ব্ৰাইটলেছ হৈ গৈছে, কাৰণ যিহেতু মানুহ যেতিয়া বয়স হয় মানুহৰ যিটো ছালৰ যিটো ব্ৰাইটনেছ থাকে সেইটো নাইকিয়া হৈ কি হৈ যায়, পেল হৈ যায় আৰু মানুহবোৰ ড্ৰজ ফিল কৰে, আৰু সেইবাবে পয়েট কমলা দাসে নিজৰ মাকক লেট উইণ্টাৰ মুনৰ লগত কম্পেয়াৰ কৰিছে। কুৱেশ্যন নম্বৰ 5, what do the parting words of the poet and her smile signify? Answer, the parting words of the poet, see you soon amma, signifies a daughter's love and care with tension for not being accompanied her mother again. As a married woman, the poet cannot stay with her mother to take care of her. So the fear of lose and separation from her mother signifies her cries and tears under her smile. At the parting time, the poet secretly cries a lot. এই কুৱেশ্যনটোত সুধিছে যে এই পাৰ্টিং ৱৰ্ড দুটাই আৰু তাইৰ পয়েটৰ মাকৰ স্মাইলটোৱে কি বুজাইছিল, আৰু পাৰ্টিং ৱৰ্ড বুলি মই কৈছিলোঁৱেই চামাৰীটোত হয়নে। চ' যোনে যোনে চোৱা নাই মই এতিয়াও কওঁ যে চামাৰীটো চাই লোৱা, তেতিয়াহে বুজি পাবা। আৰু পাৰ্টিং ৱৰ্ডটো মই কি বুলি কৈছিলোঁ, চি ইউ চুন আম্মা। আৰু এইখিনিৰ পৰা এইটোৱেই বুজিছিল যে এজনী ছোৱালী হিচাপে কিমানখিনি ভাল পোৱা আৰু কিমান মানে কেয়াৰ আৰু লগতে টেনশ্যন মাকক নেহেৰুৱাৰ সেইখিনি বুজাইছে। কাৰণ এজনী ছোৱালী যেতিয়া বিয়া হৈ যায় মাকক কেতিয়াও আকৌ ঘৰত থাকিবহি নোৱাৰে, মাকৰ মানে দেখভাল কৰিবলৈ নোৱাৰে, সেই আৰু যিটো হেৰুৱাই পেলোৱাৰ ভয় সেইখিনিয়ে বুজাইছে। আৰু মাকে যিটো মই কৈছিলোঁ 3টা স্মাইল আছিল, স্মাইল স্মাইল স্মাইল, আৰু সেইখিনি কি বুজাইছে ইয়াত তাকে কৈছে যে ক্ৰাইজ টিয়াৰ্ছ আণ্ডাৰ হাৰ স্মাইল, দুখ আৰু যিখিনি মানে ভাল পোৱা সেইখিনি বুজাইছিল। মই কৈছিলোঁ ন, এটা আছিল হোপ টু চি হাৰ মাদাৰ এগেইন, এটা আছিলে ৰিয়েলাইজ, আৰু এটা আছিল কি ব্ৰেভ। এইকেইটা স্মাইলে কৈছে আৰু এই এনচাৰটোত এইখিনিয়ে বুজাইছে। আৰু এতিয়া এইখিনিতে শেষ হ'ল আমাৰ বুকৰ কুৱেশ্যন এনচাৰ্ছখিনি, যিটো 5টা আছিল। এতিয়া মই চাওঁচোন কিবা আৰু মানে কি ইম্পৰ্টেণ্ট দিব পাৰোঁ নেকি। চ' মই ইম্পৰ্টেণ্ট কুৱেশ্যন দুটামান দিম, আৰু কুৱেশ্যন নম্বৰ 1টো হ'ল what was the poet's childhood fear, or what was the childhood fear that now traveled the poet? Answer, the poet's childhood fear was the lose and separation from her parents, or the fear of lose and separation from her poet's parents was a childhood fear of the poet. But at the age of 66, of the poet's mother reminds her again about her childhood fear. At that age, no one could say anything.
সো কুৱেশ্যনটোত সুধিছিল যে সেই শৈশৱকালৰ ভয়টোনো কি আছিল কমলা দাসৰ আৰু লগতে কৈছে যে কমলা দাসৰ সেই শৈশৱকালৰ ভয়টো কি আছিল যিটো এতিয়াও কমলা দাসক ভয় খুৱায় আৰু এনচাৰটোত কৈছে যে কমলা দাসৰ এইটোৱে শৈশৱকালৰ ভয় আছিল যিটো আছিল মাকক হেৰুৱাই পেলাব নেকি লুজ এণ্ড ছেপাৰেশ্যন অফ আৰ পেৰেণ্টছ যে মাকক হেৰুৱাই পেলাব নেকি সেইখিনি আছিল কি চাইল্ডহুড ফিয়াৰ আৰু নহ'লে এনেকৈও লিখিব পাৰা যে কাৰণ যিহেতু এজ অফ 66 মাকৰ হৈছিল সেইখিনি সময়ত কোনো ক'ব নোৱাৰে যে কোনখিনি সময়ত মাকৰ কিবা হয়ে নে কিবা এনেকুৱাখিনি সময়ত কোনো ক'ব নোৱাৰে হয়নে যিখিনি তাই আগতে সৰু থাকোঁতেও কমলা দাসৰ ভয় লাগিছিল যে মই মাক হেৰুৱাম নেকি আৰু সেই ছেইম কথাটোৱে আকৌ কি হৈছিল যেতিয়া কমলা দাস ডাঙৰ হৈছিল আৰু মাকৰ এজ আছিল 66 তেতিয়া আকৌ সেই কথাখিনি মনত পৰি কমলা দাসৰ ভয় লাগিছিল কুৱেশ্যন নম্বৰ 2 What do the poet's parting words suggest? Answer. The poet's parting words suggest the helplessness of an Indian girl who after her marriage cannot allow to stay at her parents' home and to take care of her. Therefore, the parting words of the poet shows her tears inside her smiles. মই অলপ আগতো এইখিনি কুৱেশ্যনৰ এক্সপ্লেইন কৰি দিছিলোঁ চ' আশা কৰোঁ আৰু কৰি দিবলৈ নালাগে চাগে আৰু এইখিনিয়ে আছিল My Mother at 66 or important question answers আৰু বুকৰ question answers. So তোমালোকে ভিডিঅ'টো চালা কেনেকুৱা পালা কমেণ্টত জনাই দিবা আৰু কিমানো কম আৰু লাইক কমেণ্ট শ্বেয়াৰ চ' নকওঁ আৰু এবাৰ ক'লোৱেই চ' এইখিনিতে কওঁ যে তোমালোকে মই দিয়া কুৱেশ্যন এনচাৰ্ছবোৰ নোট কৰি যাবা তেতিয়াহে তোমালোকৰ ভাল হ'ব আৰু পঢ়ি যাবা লগতে চ' এইখিনিয়ে কৈ আৰু মোৰ ভিডিঅ'টো চেছ কৰোঁ থেংক ইউ